ভৰাইছোঁ পানী বাল্টিনত, গৰুক পানী খুৱাবলৈ যাওঁ। আজি ভিডিঅ' এনেদৰে আৰম্ভ কৰোঁ বলক। এতিয়া পানীত মিলাই দিছোঁ নিমখ আৰু এতিয়া চাওঁ লাখুটিটো এনেদৰে অকণমান গুলাই দিওঁ, হৈ যাব ন। এজনী আছে ঘাই মাহঁতৰ, এতিয়া পানী খুৱাই দিছোঁ আৰু সেয়া পোৱালীজনী গৰুক পানী খুৱাই দিলোঁ। এজনী আছে ঘাই, হ'লেও গৰমত মানুহে কিমান পিয়াহ লাগি থাকে বা থাকি অসুবিধা পায়। গৰুটো আৰু বাহিৰতে থাকে আৰু ৰ'দত, সেইকাৰণে সিহঁতেতো কিমান কষ্ট পাই থাকে নহয় জানো। সেইকাৰণে দুপৰীয়া টাইমতে পানীটো খুৱাই দিলোঁ। ভণ্টি আহিম কৈছিলে, ময়ে আহিলোঁ। তো হে গাইজ, মই ৰুমা চিন্তে, মোৰ ইউটিউব চেনেল ৰুমা চিন্তে চেনেললৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'ত। আজি গৰু পানী খুৱায়ে ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু সেয়া চাওক আমাৰ এই আগফালৰ ফিল্ডত কি আছে চাওকচোন। সেয়াই আমাৰ ঘৰৰ আগফালে থকা ফিল্ড সৰু মৰু। সেয়ে দেখিছেনে ঘাইজনী পানীটো খাই কি ধুনীয়াকৈ এতিয়া ঘাঁহ খাই আছেগৈ। আৰু সেইটো হৈছে স্কুল, জাতীয় বিদ্যালয় স্কুল হয় আৰু সেইটো মঞ্চ সৰু মৰু। সেয়াই আমাৰ আগফালৰ থকা আপোনালোকক দেখুৱালোঁ। তো আৰু কি কৰোঁ দেখাবলৈ চেষ্টা কৰিম বলক। এয়া চাওক আমাৰ ভাটৌ চৰাইজনী, আগৰ ভিডিঅ'ত যে আপোনালোকক দেখুৱাইছিলোঁ সেয়া চাওক, বেচেৰা একদম গৰমত সিও শান্তি পোৱা নাই। পাখি দুটা চাওক কেনেকৈ মেলি আছে। মিঠু আহ, ইয়ালে আহ, মিঠু আহ, মিঠু আহ, আহ, মই একো অনা নাই দেই, আহ ইফালে মিঠু। সেয়া দেখিছেনে বেচেৰা সিও গৰমত। আৰু এইফালে চাওক দেউতাই কি কৰি আছে দেখুৱাওঁগৈ বলক। সেয়া দেউতাই সিজাই আছে গাহৰি দানা, পূৰা এনেকৈ সিজি যায়, তাৰপিছত এনেকৈ আকৌ লৈ ভৰাই দিয়ে, কচি দিয়ে। সেইটো বনৰীয়া কচু হয়। এয়া মোটা বান্ধিছে দেউতাই এনেদৰে, তাৰপিছত এনেকৈ ভৰাই দিয়ে। যোনে নাজানে গাহৰি আছে যদি আপোনালোকৰো এনেদৰে কৰিব, হয় নাই বা? হয়। অঁ, সেই দেউতাই সিজাই আছে এতিয়া বহুত কষ্টৰে গৰমত। তো এতিয়া বেটিক লৈ আছে মা তেনে। এইয়া বাই বাই গাঁৱলৈ যাবা দেই, বাই বাই। এয়া বেটা, এয়া ভণ্টি হাই কৈ দিয়া চু হাই অ' বেটিয়ে হাই। আৰু এয়া মাছ দেউতাই কিনিলে, মানুহ এজন আনিছিলে দেখিছেনে, পুঠি, গৰৈ পোৱালি আৰু সেইটো শাল পোৱালি হয়। এতিয়া মই চফা কৰি লওঁ, চাই থাকক আপোনালোকে। হে গাইজ, এতিয়া মই বহি আছোঁ বাহিৰত। সেয়া গছ দেখিছে, গছৰ অকণমান বতাহ হাৱা লৈ আছোঁ। গছৰ তলতে এনেদৰে এতিয়া জিৰণি লৈ আছোঁ। গৰম বেছি হৈছে কাৰণে বাহিৰতে অকণমান শান্তি লাগিছে বহি। সেয়া বিচনীও নেপালোঁ বিচাৰি, সেইকাৰণে সেয়া কিতাপ লৈয়ে এনেদৰে বিচি আছোঁ আৰু ব্লগ বনাব মন যায় বহুত, কিন্তু এই গৰম দেখি একোৱে কৰিব মন নাযায়। আৰু এতিয়া চাওকচোন দেউতাই বেটিক খেলাই আছে চাওকচোন, ইপিনে বেক কেমেৰা কৰি দিছোঁ। কোনে লৈছে তোমাক? সেয়া ককাকৰ পিছত লৈ খেলি আছে আমাৰ বেটি। ধুনু কি কৰি আছা হা? এইটো কোনে পানী দিছে তোমাক? মাহীয়ে ন? ধুনু সেয়া ককা আৰু বেটি মৰম চক। গান গাই দিছে, এয়া দেউতাই গান গাই দিছে। সেই গাইজ, কালি আৰু মোৰ ভিডিঅ' কৰা নহ'ল, বেটি আমনি কৰিলে, তাৰপিছত গৰম বেছি কাৰণেও আৰু ভিডিঅ' কৰিব মন নগ'লগৈ। এতিয়া কৰিছোঁগৈ ভিডিঅ'। এতিয়া মই খাবলৈ আনিছোঁ সেয়া চব। এয়া দেখিছে গাইজ, নেমু আৰু তিয়ঁহ আৰু ইফালে ভোট জলকীয়া, নিমখ অকণমান ছাইডত ৰাখি দিছোঁ। সেইটো এতিয়া মই ভালদৰে চফা কৰি কাটি দিলোঁ। এতিয়া পূৰা সোৱাদ লৈ খাওঁ, জলকীয়া পূৰা দি দিছোঁ।
গৰমত অনুদৰে বহি পিনি তিয়হ খাই মজাই বেলেগ। তিয়হ হওক বা নেমু হওক, যিটো বস্তুৱে হওক, এনেদৰে বাহিৰত থাকি বহি খোৱাৰ মজাই বেলেগ নহয় জানো। এতিয়া তিয়হ সোৱাদ ল'লোঁ, এতিয়া নেমু খাই লওঁ। আহা বাম্পা টেঙা হ। তো গাইজ মই নেমু খাই লওঁ আৰু তিয়হ লগ পাই আছোঁ আপোনালোকক। গাইজ মই যিটো জেগাত বহি আছিলোঁ অলপ আগত, তাৰ ৰ'দ পৰিলেগৈ, সেইকাৰণে মই ইয়ালৈকে গুচি আহিলোঁ। আৰু আজি ভিডিঅ' সিমানেই। যদি মোৰ ভিডিঅ' চাই ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব। যদিও বেয়া পাইছে একো কথা নাই, মই বেয়া নাপাওঁ। কমেণ্টত জনাই দিব যে আপোনাৰ সেইটো ভুল হৈছে, মই শুধৰাবলৈ চেষ্টা কৰিম। আৰু আগতকৈও ভালকৈ মই দিবলৈ চেষ্টা কৰিম। শিকাব আপোনালোকে যে সেইটো বেয়া হৈছে, সেইটো বেয়া হৈছে বুলি, মই একো বেয়া নাপাওঁ। তো আজিলৈ আহোঁ, বাই। আকৌ লগ পাম নেক্সট ভিডিঅ'ত।